প্ৰয়োজন হলে জেল দ্বিতীয়খন ঘৰ হ'ব, কিন্তু গুৰুজনাৰ আদৰ্শ কোনো কাৰণতে বিঘ্নিত কৰিবলৈ নিদো। এই স্পষ্ট কথা। কিভাবে গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মক এক শৰণ হৰিনাম ধৰ্ম বোলা হয়। সোশ্যাল মিডিয়াত যিসকল ব্যক্তিয়ে মোৰ এই ভাষণটো চাই আছে, পুনৰবাৰ কৈছো, আগৰ শাস্ত্ৰত লিখা আছে, আন দেৱীৰেও নকৰিবা সেও, গিহে নপখি পাতাৰ, মূৰ্তিও নাচাইবা, প্ৰসাদো নাখাইবা, ভক্তি হৈব বেবিচাৰ। কিপালো গুৰুজনাক যদি তোমালোকে গুৰু বুলি ভাবিব পাৰা, জগত গুৰু বুলি ভাবিব পাৰা, তেওঁ লিখা কথাবোৰ ভাগৱতখন তেওঁতো অনুবাদহে কৰিছে, অনুবাদ কৰা ভাগৱতখন কিয় মানি ল'ব নোৱাৰে? তাৰ সেই পণ্ডিতসকলৰ ওচৰত উত্তৰ আছেনে? জুবিন গাৰ্গেও গায়, কলিত হৰিৰ নামেহে গতিও। সকলো শিল্পী কলা কৌশলীৰ মুখেৰে ওলাই এই কথা, তাৰ পিছতো আমাক প্ৰশ্ন কৰে। গতিকে জাতীয় জীৱনত, জাতীয় সমাজ জীৱনৰ লগত জড়িত হলে অনেক বদনাম পাম। মোৰ পিতৃলৈ বিভিন্ন ফোন আহিছিল, আপোনাৰ ল'ৰাৰ বিষয়ে পেপাৰত বেয়াকে লিখিছিল। কোনোবা সাংবাদিকে মোৰ বিষয়ে বিৰুদ্ধে লিখিব, তাক বৈকুণ্ঠ পুলিচ পাঠকে কেতিয়াও কোনো কাৰণতে ভয় নকৰে। গুৰুজনাৰ আদৰ্শ কোনো কাৰণতে আমাৰ গুৰুজনাই প্ৰচাৰ কৰা ধৰ্মক বিঘ্নিত কৰিবলৈ নিদো। প্ৰত্যেকজন ব্যক্তিয়ে আমি সমান। শংকৰৰ অৰ্থ কোনোবাই জানেনে? শংকৰ মানে কি? শংকৰ মানে কি? সমান, প্ৰত্যেকজনে সমান। আজি এই সভাখন অনুষ্ঠিত কৰোঁতে আমাৰ ওচৰে পাজৰে যিমান ব্যক্তি আছে, তেখেতসকলৰ যথেষ্ট কষ্টৰ বিনিময়ত আজি এই ঠাইত বৈকুণ্ঠপুৰী, দ্বিতীয় বৈকুণ্ঠপুৰীলৈ পৰিণত হৈছে। কিমান সুন্দৰ কথা। এইফালে যেতিয়া আমি গৈছিলো, এই নামঘৰটো অকণমানি নামঘৰ নিচিনা দেখি, চাৰিওফালে মানে গছ গছনিৰে ভৰা, কিন্তু তাৰ মাজতে এজন মানুহে ভগৱান বুলি যে কয়, মানুহৰ মাজতে লুকাই থাকে ভগৱান, সেই ব্যক্তিজন আপোনালোকে কিনাৰতে দেখিছে ঘৰটো, আমাৰ তৰুণ মামা, তেখেতে এই ভূমি দান কৰিছে, নহয়নে? গতিকে তেওঁ ভূমি দান কৰিলে, নামঘৰৰ ৰূপ ললে। কৃপালু গুৰুজনাই প্ৰচাৰ কৰা শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যি আদৰ্শ ইয়াত প্ৰতিষ্ঠা হল। লাহে লাহে এই গছ পুলিডাল ডাঙৰ হল, আৰু অভ্যৰ্থনা সমিতিৰ বুবুল দত্ত বাপ, মহেন্দ্ৰ বৰুৱা বাপৰ জোৰদাৰ প্ৰচেষ্টাত আৰু আমাৰ এই অঞ্চলৰ ৰাইজৰ যুৱক যুৱতী সমন্বিতে, মোৰ পিতৃ মাতৃঘৰ, এইখন মোৰ গাঁও, ইয়াৰ প্ৰত্যেকজনৰ খুব কষ্টৰ বিনিময়ত আজি ইমান ধুনীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছে। হয়তো কোনোবা নাই অহা, মায়াৰ বাসনাত পৰি, বেলেগ কথা, কিন্তু আজি সগৌৰৱে কব পাৰি যে আৰু এখন প্ৰাথমিক উজ্জ্বল হল, মানে শ্ৰীমন্ত শংকৰদেৱ সংঘ আৰু দুগুণ আগুৱাই গল। যিমান প্ৰতিবাদ নহওক, যিমান মায়াই আৱৰি নাৰাখক কিয় আমাৰ আগফালে, যিমানেই যি নকৰক কিয়, এনেকে 1930 চনৰ আগতো কৰিছিল। 1930 চনত এনেকুৱা কৰাৰ কাৰণেই 1930 চনত বহু ভকত বৈষ্ণৱৰ অপ্ৰাণ চেষ্টাত শ্ৰীমন্ত শংকৰদেৱ সংঘ জন্ম হৈছিল। জন্ম যেনেকৈ হৈছিল তেনেকৈ আছে, আৰু ভৱিষ্যত দিনতো তেনেকৈ থাকিব। ই এতিয়া পৃথিৱীৰ ভিতৰতে, মই যদি কওঁ, এটা অৰাজনৈতিক, আগতে সৰ্ববৃহৎ উত্তৰ পূব ভাৰতৰ বুলি কৈছিলো, এতিয়া মই যদি কওঁ পৃথিৱীৰ ভিতৰতে অৰাজনৈতিক সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান। লগতে বিশিষ্ট অতিথি বাপ শ্ৰীযুত গোলাপ বৰুৱা বাপ, তেওঁ ভাষণটো শুনি মই খুব ভাল পালো। মই এইটো কথা বিলিভ কৰো, মই নিজৰ কথা কৈছো, যে আপুনি 30 নম্বৰত থাকক, কিন্তু 1 নম্বৰৰ মানুহজনৰ দৰে কাম কৰি থাকক। আপুনি সভাপতি সম্পাদক হ'ব নালাগে, আপুনি কোনোবা উপসমিতি সভাপতি সম্পাদক হ'ব নালাগে, আপুনি আপোনাৰ কৰ্ম কৰি যাওক। সমাজে আপোনাক এনেও একক আৰু অনন্য ৰূপে সমাজে চাব, এইটো স্পষ্ট কথা। গতিকে তেওঁ যিখিনি ভাষণ দিলে, যুৱ চামক লৈ যুৱকসকল ওলাই আহিব লাগে, যুৱকসকলে ধৰ্মীয় অনুষ্ঠানৰ লগত জড়িত হ'ব লাগে। আধ্যাত্মিকতাৰ জ্ঞান যদি নাথাকে, তেনেহলে পুতেকে মাকক মৰা, মাকে পুতেকক মৰা, ৰাতি হলে দেউতাকৰ ভৰি লটম পটমকৈ অহা, এইবিলাক কিন্তু ঘটিয়েই থাকিব।
সমাজত এইবোৰ ঘটিয়েই থাকিব। মাটি বাৰীৰ প্ৰতি মোহ থাকিবই। মোৰ দ্বিতীয়তে মায়া, ঠিক আছে কৃষ্ণ, মায়া এনেকুৱা এটা বস্তু যি অবাস্তৱক বাস্তৱ কৰিব, বাস্তৱক অবাস্তৱ ৰূপ দিব। কাৰোবাৰ ঘৰত গাড়ী আছে, গাড়ীত আহিছে, আপুনি যদি সেইটো ভাবি থাকে তেতিয়াহ'লে আপুনি মায়া মোহৰ মাজত সোমাই গ'ল। কোনোবাই দামী ঘড়ী পিন্ধিছে, কোনোবাই দামী চশমা পিন্ধিছে, পিন্ধিবলৈ দিয়ক। কোনোবাই দামী ঘৰ বনাইছে, বনাবলৈ দিয়ক। আপুনি গুৰুজনাই দি থৈ যোৱা আদৰ্শৱান ঘৰখন তৈয়াৰ কৰিবলৈ চেষ্টা কৰক, বাকী বাদ দিয়ক। অস্থাৱৰ সম্পত্তিক লৈ যদি আপুনি গৰ্ব অহংকাৰ কৰিছে তেনেহ'লে আপুনি জীৱনত কেতিয়াও সুখী হ'ব নোৱাৰে। কোনো ব্যক্তিয়ে সুখী হ'ব নোৱাৰে। অস্থাৱৰ সম্পত্তিক লৈ কেতিয়াও গৌৰৱ নকৰিব। আজি আমি ইমান ধুনীয়াকৈ ইয়াত বহি আছো, অলপ সময়ৰ পিছতে যদি ওলাই যাওঁতে কোনোবা এজন নহওক, মই এইটো উপমাটো দিবলৈ গৈছো, ফটককে পৰিলে, ভৰিখন ভাঙিলে, তেওঁ ঐশ্বৰ্য ধন সম্পত্তি আছে, কিন্তু ডাক্তৰে ভৰিখন ঠিক কৰিব নোৱাৰে। তেওঁ যেতিয়া ঘৰত পৰি থাকিব তেতিয়া বুজি পাব যে ধন সম্পত্তি ঐশ্বৰ্য বিভূতি পৃথিৱীত একোৱেই নাই। আমাৰ ইয়াত যে ঢিপ 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 কৰি আছে এই জীৱকটো, অকমান সময়ৰ পিছতে যদি বন্ধ হৈ যায় আমি কিন্তু মাটিৰ লগত মিহলি হৈ যাম। আৰু এই কথাবিলাক, এই সম সৃষ্টি, সম দৃষ্টি, এই কথাবিলাকে গুৰুজনাই প্ৰচাৰ কৰিছিলে ভকতৰ মাজত। ভকতে ভাগ কৰে, নকৰা নহয়। বহুতে প্ৰশ্ন কৰে, ছচিয়েল মিডিয়াত যেতিয়া আমি ভাষণ এৰো তেতিয়া কয় শংকৰে এক কৰিলে, ভকতে ভাগ কৰিলে। হয় নেকি? বহুত আছে এনেকুৱা ভকত, এনেকুৱা ভকত থাকিব নালাগে। যদি ধৰ্মটো নিজৰ, আপুনি ইয়াত এইখন লৈ আমি ঘূৰি আছো, এইখন লৈ আমি ফুৰি আছো, আমি ভাবিছো একদম আজি ভকত হৈ আছো। আমাৰ মনত যদি ভক্তি ভাৱ নাই, ভক্তি ভাৱ কেনেকুৱা হ'ব লাগে?